দক্ষিণ গিলাজারি সমবায় সমিতি লিমিটেডৰ কাৰ্যালয় প্ৰাংগণত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে তিৰংগা জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ শুভ উদ্বোধন। বৰপেটা যোগান বিভাগ আৰু সমবায় বিভাগৰ উদ্যোগত দক্ষিণ গিলাজারি সমবায় সমিতি লিমিটেডৰ সৌজন্যত আজাদী কা অমৃত মহোৎসৱ উপলক্ষে তিৰংগা জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ শুভ উদ্বোধন কৰে বৰপেটা জিলাৰ সমবায়সমূহৰ উপপঞ্জীয়ক আতিকুৰ ৰহমান ডাঙৰীয়াই। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা সদর সমষ্টির প্ৰাক্তন বিধায়ক আব্দুর রহিম খান ডাঙৰীয়া। এইটো বিজেপিৰ পতাকা নহয়, এইটো RSSৰ পতাকা নহয়, এইটো নৰেন্দ্ৰ মোদীৰ পতাকা নহয়, এইটো পতাকা সোনিয়া গান্ধীৰো নহয়, এইটো পতাকা একমাত্ৰ ভাৰতবাসীৰ মনৰ আৰু জাতি অস্তিত্বৰ পতাকা। এইটো সকলো জাতি জনগোষ্ঠী, ইয়াত কোনো হিন্দু মুছলমান, ইয়াত কোনো হিন্দীভাষী অসমীয়াভাষী এইবিলাক কথা নাই, সকলো মিলিজুলি এইটো জাতীয় পতাকা তিৰংগ। সেইকাৰণে এই অনুষ্ঠানটোত আজি মই স্থানীয় ব্যক্তি হিচাপে আমাৰ ইয়াতে দক্ষিণ গিলাজাৰিত আমাৰ সম্পাদক মোৰ ভাইটি মোকাৰম হুছেইনে যিটো ইয়াত প্ৰশাসনৰ লগত জড়িত হৈ পেলাই সমবায় বিভাগৰ লগত জড়িত হৈ পেলাই অনুষ্ঠানটো কৰিছে, সেইকাৰণে ধন্যবাদো জনাইছোঁ। আমাৰ সমবায় বিভাগকো ধন্যবাদ জনাইছোঁ। এইটো বাধ্যতামূলক নহয় যদি ভলণ্টাৰী অৰ্গেনাইজেশ্যনৰ জৰিয়তে কাম কৰা বুলি এটা যিটো আৰম্ভ কৰিছে, এইটো নিশ্চয় এটা মানে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আৰু এইটো চলি থাকিব লাগে। আৰু 13 আগষ্ট 15 আগষ্টৰ ভিতৰত এইবিলাক কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হ'ব লাগে, এইটো মোৰ প্ৰথম কথা। তাৰপিছত এইটো বিষয় লৈ কোনোবাই ৰাজনৈতিক তৰ্ক বিতৰ্ক এইবিলাক মোৰ মতে কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। তিৰংগাৰ লগত কাৰো কোনো দ্বৈতমত নাই। তথাপি ছাৰ, মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ। দিল্লীত আজি তিৰংগা বিনামূলীয়াকৈ দি আছে, ৱেষ্ট বেংগলত বিনামূলীয়াকৈ দি আছে, অসমত কিন্তু আমি দুখীয়া মানুহখিনিয়ে পইচাৰে কিনিব লগা হৈ আছে। এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? এইটো শুনক, বহুত ৰাজ্যত বহু দেশত যি মূল্যবৃদ্ধি হোৱা নাই, অসমতো যথেষ্ট মূল্যবৃদ্ধি হৈছে। অসমতো জনসাধাৰণৰ মূৰত মানে যি ৰামডাঙোন মেলি দিয়া হৈছে, আজি GST ভৰাই দিয়া হৈছে, আজি সকলো বস্তুৰ মূল্য বৃদ্ধি কৰা হৈছে। আজি কোনো ধৰণৰ কাৰোবাক হিতাধিকাৰী আৰু কোনোবা এওঁলোকে এইটো ভোট কিনিবলৈ বা ভোট আনিবলৈ যিটো ৰাজনীতি কৰিছে, হিতাধিকাৰী কৰিবলৈ যিটো ৰাজনীতি কৰিছে, সেই ৰাজনীতিৰ লগত এতিয়া তিৰংগাৰ লগত কথা নহয়। তিৰংগাটো বেলেগ বস্তু, ৰাজনীতি কৰাটো বেলেগ বস্তু। এতিয়া মূল্যবৃদ্ধিটো বেলেগ বস্তু। আৰু এইটো কিনিবলৈ মানুহে পইচা পাতি খৰচ কৰে, বহুত পইচা পাতি খৰচ কৰে। চাহ দোকানত গ'লে 10 টকা 20 টকা এইটো খাই এইবিলাক চাহ পান খাই শেষ কৰি দিয়ে। তিৰংগা আনি পেলাই যদি এইটো কৰে, মই এইটো একো ক'ব বিচৰা নাই। কিন্তু এইটো বিনামূলীয়া হিচাপে দিয়াৰ কথাটো চৰকাৰে চিন্তা কৰিব লাগিছিল। যদি আচলতে চৰকাৰে ৰাইজৰ হিতৰ কাৰণে চিন্তা কৰে, তেতিয়াহ'লে বিনামূলীয়া কিমান বস্তু দি আছে, পতাকাকে বিনামূলীয়া দিব নোৱাৰে নেকি? গতিকে এইটো ক্ষেত্ৰত চৰকাৰে বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাটো উচিত আছিল। আজি আমাৰ দক্ষিণ গিলাজাৰি গাঁও পঞ্চায়ত আমাৰ এখন সমবায় সমিতি, এই সমবায় সমিতিয়ে আজি জাতীয় পতাকা বিক্ৰী কেন্দ্ৰ এটা খুলিছে। এনেকুৱা ধৰক আমাৰ অন্য ঠাইতো খুলিছে। এইবাৰৰ আচলতে উদযাপনটো আপোনালোকে সকলোৱে জানে, আমি জানো যে এইবাৰ উদযাপনটো কোনো অনুষ্ঠান বা কাৰ্যালয়ত সীমিত হৈ থকা নাই। এইবাৰ ঘৰে ঘৰে যিহেতু আমি আমাৰ মাননীয় প্ৰধানমন্ত্ৰীৰ আহ্বানত আমি ঘৰে ঘৰে উত্তোলন কৰিম, তো জাতীয় পতাকাখন পাবও লাগিব। গতিকে পোৱাটো সুলভ কৰাৰ কাৰণে যাতে সুলভ মানে সহজতে যাতে আটায়ে পায়, সেইকাৰণে এই ব্যৱস্থা এটা হাতত লোৱা হৈছে। আৰু হয়তো আৰু দুখনমান ছ'চাইটিয়ে এওঁলোকক দেখি হয়তো আৰু বিক্ৰী কেন্দ্ৰ খুলিব। গতিকে আমি ভাবোঁ যে জাতীয় পতাকা এইবাৰ যিহেতু অমৃত মহোৎসৱ, আটায়ে যাতে আমি ভাৰতৰ গৌৰৱ যিটো আছিল সেই গৌৰৱৰ যাতে অংশীদাৰ হ'ব পাৰোঁ, তাৰ বাবে আমি সকলোৱে চেষ্টা কৰিম। আৰু তাৰ কাৰণে এনেধৰণৰ বিক্ৰী কেন্দ্ৰই হয়তো বিশেষ এনেই আমাৰ 18 টকাকৈ যিটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা হৈছে 18 টকাকৈ ধাৰ্য কৰা হৈছে।
18 টকাকৈ সাধাৰণ ৰাইজে পাব। সাধাৰণ ৰাইজে হয়, ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ 75 বছৰ পাৰ হোৱাৰ পাছত এইবাৰ আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আহ্বান মৰ্মে আমি এইবাৰো পতাকা উত্তোলন কৰিম। সেয়া ব্যতিক্ৰমী হিচাপে এইটো হ'ল 13 তাৰিখৰ পৰা আমি 15 তাৰিখলৈ পতাকা উত্তোলন কৰাৰ প্ৰয়াস কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান মৰ্মে অসমত 80 লাখ অন্ন যোজনাৰ হিতাধিকাৰী আছে। তেওঁলোকৰ ভিতৰত আমাৰ বৰপেটা জিলাত যিমান আছে তাৰে দক্ষিণ গিলাজাৰী সমবায় সমিতিত 9,441 জন হিতাধিকাৰীক আমি যোগান বিভাগৰ জৰিয়তে আৰু দক্ষিণ গিলাজাৰীৰ জৰিয়তে আমাৰ সুলভ মূল্যৰ দোকানীসকলৰ জৰিয়তে প্ৰতি ঘৰে ঘৰে ত্ৰিৰংগা জাতীয় পতাকা উত্তোলন কৰাৰ বাবে প্ৰতিখন পতাকাৰ 18 টকা দামত হিতাধিকাৰীসকলক আমি পতাকা দিয়াৰ সুব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আজিৰ যিটো সভা আমাৰ অনুষ্ঠিত হ'ল ত্ৰিৰংগা পতাকাৰ বিক্ৰী কেন্দ্ৰ উদ্বোধনী হ'ল। এইটো আমি এই কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কেন্দ্ৰৰ জৰিয়তে আমি হিতাধিকাৰীসকলক সুলভ মূল্যৰ দোকানৰ জৰিয়তে বিতৰণ দিয়াৰ উদ্দেশ্যেৰে আজিৰ এই সভা আহ্বান কৰা হৈছিল। আমি প্ৰতিজন ভাৰতীয় নাগৰিকে আমি ত্ৰিৰংগা পতাকাক সন্মান জনোৱা উচিত। আমি প্ৰতিজন হিতাধিকাৰীক কম 13 তাৰিখৰ পৰা 15 তাৰিখলৈ আমাৰ এই পতাকা প্ৰতি ঘৰে ঘৰে উত্তোলিত হৈ থাকিব আৰু 15 তাৰিখ সন্ধিয়ালৈ এই পতাকাখন নমনীত কৰা হ'ব। গতিকে আজি আমাৰ দক্ষিণ গিলাজাৰী সমবায় সমিতিৰ জৰিয়তে আমাৰ জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে আমি এই কামটো সুচাৰুৰূপে উদ্বোধন কৰিলোঁ। আমি 15 তাৰিখলৈ এই কাম বাহাল ৰাখি আমি ভাৰতীয় জাতীয় পতাকাৰ সন্মান জনাম, জাতিৰ সন্মান জনাম। এইখিনিয়ে আজিৰ সভাৰ কাৰ্যকৰী ব্যৱস্থা আছিল। আমি দক্ষিণ গিলাজাৰী সমবায় সমিতিৰ তৰফৰ পৰা দক্ষিণ গিলাজাৰী সমবায় সমিতিৰ অন্তৰ্গত 9,441 জন হিতাধিকাৰীক আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আহ্বান জনাইছোঁ যে প্ৰতিজন হিতাধিকাৰীয়ে যাতে নিজৰ ঘৰত এই ত্ৰিৰংগা পতাকা উত্তোলন কৰে, সসন্মানে শৃংখলাবদ্ধভাৱে 13 তাৰিখে উত্তোলন কৰিব আৰু 15 তাৰিখে যাতে এই পতাকাখন সসন্মানে অৱনমিত কৰি নিজৰ ঘৰত ৰাখি থয়।